বিলা যেনে ধরে তেখেতক এঠাক কৰিছে মাৰিবলৈ চেষ্টা কৰিছে আমি ইয়াৰ বিৰুদ্ধে প্ৰেছ মিটটো লোৱা হৈছে স্পেশাল ফোর্স पावरफुल गनमेन बडीगार्ड सासेयावबो रकिबुल हुसैनखौ पाब्लिका माबायदि एटेक खालामनो हाखो तो बिनि सायावनो बे जाथायनि सायावनो लोब्बा लाखिनानै गर्जन मशाहारि सारा गोख्रों फिनजाथाय होदों सोंखारिनायखौ नोंथांमोना नैबे भिडिअनि गेजेरजों नोंथांमोना नुनो मोनगोन भिडिअखौ जोबजासिम थैंक यू मीडिया मैन এই সময়টো দিয়াৰ কাৰণে যোৱাকালি যি ঘটনা ঘটিছে ৰপুহিহাট নগাঁও অসমত যে আমাৰ কংগ্ৰেছৰ সাংসদ এমপি ডাঙৰীয়া যিজনে সারা ভাৰতত সবচেয়ে বেছিকৈ ভোট লৈ জিকি ৰাইজৰ ৰাজাৰ ৰিপ্ৰেজেন্টেটিভ হৈ গৈছে আমাৰ ভাল বিয়াৰ কথা ক'বলৈ গৈছে এই ডাঙৰীয়াক যোৱাকালি ৰপুহিহাটত এই গুণ্ডাবিলা এই মিসক্ৰেন্ট বিলা যেনে ধৰে তেখেতক এঠাক কৰিছে মাৰিবলৈ চেষ্টা কৰিছে আমি ইয়াৰ বিৰুদ্ধে প্ৰেছ মিটটো লোৱা হৈছে এই প্ৰেছ মিটৰ দ্বাৰা আমি সিএম ডাঙৰীয়া ক'বলৈ বিচাৰিছে যে সিএম ডাঙৰীয়া সেইটো নীতি নহয় কোনোবা কংগ্ৰেছ লিডাৰক মাৰি পেলাই কোনোবা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াক মাৰি পেলাই কোনোবা এনেকুৱা আউটস্পোকেন ইন এ ডেমক্ৰেটিক কাণ্ট্ৰি তেখেতক হত্যা কৰি পেলাই আপুনি আপোনাৰ গভৰ্ণমেণ্টক ৰক্ষা কৰিব নোৱাৰে কিছুদিন পূৰ্বতে আপুনি বিটিচিত আহিছিল ভাল ভাল গান ভাল ভাল সুৰেৰে আপুনি গান গাইছিল যে পিটিচিত আজিৰ তাৰিখৰ শান্তিহে বজাই বাজিছে অসমত শান্তি আহিছে শান্তি ঘূৰাই আহিছে এতিয়া আলফা নাইকিয়া হৈ গৈছে এতিয়া এনডিপি নাইকিয়া হৈ গৈছে এইটো আপোনাৰ জনতা হিমন্ত বিশ্ব শৰ্মা ডাঙৰ আপোনাৰ জনতাই কেনেকা আমাৰ এমপি ডাঙৰীয়াক এটাক কৰিলে ৰকিবুল হুছেইন ডাঙৰীয়া প্ৰায়ৰলি নগাঁৱৰ এছপি সাহেবক জনাইছিল যে আমি এনে ঠাইত মিটিং কৰিবলৈ গৈ আছো আপোনাৰ সিকিউৰিটি মেন আমাক দিব লাগিব নহলে পাব্লিক বিলাক কি জানি মোৰ এগেইনষ্টত আক্ৰমণ কৰিব জনাৰ পাছতে এছপি ডাঙৰীয়া হিটো ব্যৱস্থা কৰা নাই আৰু আপুনি ক'ব প্ৰেছ মিটত that the security man of Rukibul Hussain the gunman has acted wrongfully কেনেকা wrongfully acting হ'ব আরে বাবা তেখেতক মাৰিছে পিটিছে লাঠি দিয়া দিছে তেখেতক কাৰ্বাইনটো স্নেচ কৰিবলৈ বিচাৰিছে তথাপিও হৈ ওপৰতে ব্লেংকটো দুবাৰে মাৰিছে লাকি ভাগ্যবান এই গুণ্ডাবিলাৰ মাথাত গুণ্ডাবিলাৰ মূৰত গুলিটো হোমা নাই গুণ্ডাবিলাৰ বুকত গুলিটো হোমা নাই এনেকুৱা আপোনাৰ চৰকাৰটো আপুনি ৰক্ষা কৰিব নোৱাৰিব আপুনি ভাল কাম কৰা অসমত আপুনি ভাল কাম কৰা বিটিয়া যেনে কৈছে ভাল কাম কৰক আপুনি ভোট পাব আপুনি আকস্মিক হৈ থাকিব এনেকা মানুহ মাৰি পেলাই কাটি পেলাই হা এই ডেমক্ৰেটিক কাণ্ট্ৰি ইটো আপুনি সদায় আপোনাৰ প্ৰেছ মিটত ক'ব হা এই মুছলিম ধৰ্মটো ভাল নহয় এই খ্ৰীষ্টান ধৰ্মক ধ্বংস কৰিব লাগে কৰোনা নিচিনা মুখৰ পৰা আপোনাৰ এইবিলাক কথা ওলাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া I would like to suggest you this will be your greatest job in your whole life itu যদি আপুনি কৰা এনেকা কাম কৰিবা কনস্টিটিউশনৰ কিছু অংক স্পেশালি সেকুলাৰিজমক এটা পুস্তক কিতাপ নিচিনা আপুনি ৰূপায়ণ কৰা তাৰ পিছত এইটো ক্লাছত ইন্ট্ৰোডিউস কৰা that our children will learn to love each other our children will learn our neighbors ইতিহাসত আপোনাৰ নামটো থাকিব এজন ভাল সিএম আছে বুলি এনেকা নহয় এইটো বিৰাট বিয়া হৈছে আপুনি এইটো কৰিব নালাগিছে এইটো তোমাৰে জনতা তোমাৰ জনতাই গুণ্ডা ঠান হৈছে এই গুণ্ডাবিলা আমাৰ ৰকিবুল হুছেইন ডাঙৰীয়াক আমাৰ সাংসদ ডাঙৰীয়াক কংগ্ৰেছৰ এমপি ডাঙৰীয়াক যিজনে সারা ভাৰতৰ সবচেয়ে বেছিকৈ ভোট লৈ জিকিছিল এই দিল্লীত গৈছিল এইটো আমাৰ প্ৰাইড অসমৰ প্ৰাইড আৰু তেখেতক তুমি ধ্বংস কৰিবলৈ বিচাৰিছে এইটো ভাল হোৱা নাই গতিকে অতি সোনকালে সিএম ডাঙৰীয়া আপুনি এই গুণ্ডাবিলাক এৰেষ্ট কৰিব লাগিব